মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মা নহয়, গৌৰৱ গগৈ হ'ব মুখ্যমন্ত্ৰী। 4 মেৰ ফলাফলৰ পাছতে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা নহয়, এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীয়ে এইবাৰ চৰকাৰ গঠন কৰিব। 70খনৰ অধিক আসন পাব বিৰোধীয়ে আৰু চৰকাৰ গঠন কৰিব অসমত এইবাৰ বিৰোধী শিবিৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব গৌৰৱে। ডাঙৰ খবৰ এই মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ আহিছো। নিৰ্বাচনৰ ভোট গণনা এটা দিন পূৰ্বে ডাঙৰ খবৰ আহিছে। হিমন্ত বিশ্ব শৰ্মা নহয়, গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। এই মুহূৰ্তৰ ডাঙৰ খবৰ। 4 মেৰ ফলাফলৰ পিছতে অসমত হ'ব বিৰোধীৰ চৰকাৰ। শপত গ্ৰহণ কৰিব বিৰোধীৰ চৰকাৰে। গৌৰৱ গগৈ হ'ব মুখ্যমন্ত্ৰী। গৌৰৱ গগৈ কাষত বহুৱাই চৰকাৰ গঠনৰ এইবাৰ দাবী কৰিছে লুৰিণজ্যোতি গগৈয়ে। 70খনৰ অধিক আসন লাভ কৰাৰ দাবী অখিল গৌৰৱৰ পাছত এইবাৰ লুৰিণজ্যোতি গগৈৰ ডাঙৰ ঘোষণা। অসমত হ'ব বিৰোধীৰ চৰকাৰ। শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈয়ে। আৰু হিমন্ত বিশ্ব শৰ্মা নহয়, গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। নিশ্চিতভাৱে ডাঙৰ খবৰ এই মুহূৰ্তত লুৰিণজ্যোতি গগৈৰ সেই মন্তব্য আমি আগবঢ়াইছো। এইবাৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব, সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব, এই কথাটো নিশ্চিত। এই কথা বহুবাৰ কৈছোঁ আৰু আজিও পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ। 2টা দিন আছে, 2টা দিনৰ আগত পুনৰ কৈছোঁ, এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব, সংখ্যাগৰিষ্ঠতাৰে হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী। গতিকে অহা 4 তাৰিখলৈকে অপেক্ষা কৰক। আমি আশা কৰা ধৰণে আমি ফলাফল সকলোৱে পাবলৈ সক্ষম হ'ম। ধন্যবাদ।